ফল ভিত্তিত কৰা কৃষকসকলে যিহেতু এনেকুৱা বন মৰা দৰৱ ব্যৱহাৰ কৰিব লাগিব ভাই, হয় নাই? হয়। কোৰ বা নিৰণি কৰি সম্ভৱ নহয়, গতিকে দেখাই দিয়া আকৌ। এই বস্তুটো চেংকৰ বুলি কয়। এই বস্তুটো যদি মৰা হয় নহয় আলুৰ কোনো অনিষ্টই নহয়। আলু একো হ'বলগীয়া কথা চিন্তা কৰিব নালাগে, চব ঠিকে থাকিব আলু। অকল মাত্ৰ ইয়াত থকা ঘাঁহ বনবিলাকহে মৰি যাব। ৰোৱাৰ কেইদিনৰ ভিতৰত মাৰিব লাগিব? এই ৰোৱাৰ আপোনাৰ আলুটো গজো নগজো অৱস্থাত মাৰি দিলে মানে বেছি ভাল হয়। 20 দিনৰ ভিতৰত আৰু ন? 20 দিন নালাগেই, হয়তো যদি আপুনি ছিজন মতে লগোৱা হয় 1 সপ্তাহ 10 দিনত মাৰি দিব পাৰি আৰু। গজো নগজো অৱস্থাত যদি মাৰে তেতিয়া বেছি ভাল আৰু। এই বস্তুটো কিমান পৰিমাণৰ মাৰিব লাগে আচলতে, এই 100 লিটাৰ পানীত দিলেও হয়। 100 গ্ৰাম পেকেট 100 লিটাৰ পানী, ইয়াক যদি মিহলাই মাৰি দিয়া হয় তেতিয়াহ'লে বন আৰু নাথাকে আৰু। সেয়াই হ'ল। আমি হ'ব পাৰোঁ হিন্দু, ইছলাম, খ্ৰীষ্টান নতুবা বুদ্ধিষ্ট, আমাৰ এটাই চিনাকি, আমি কৃষকৰ সন্তান। নমস্কাৰ, সকলোকে স্বাগতম জনালোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি যিহেতু আমি কৃষক, সেয়েহে আলুত যিহেতু বৰ্তমান এই আলু খেতিৰ সময় আৰু খেতিৰ সময়ত খেতিৰ কামখিনি কৰিবই লাগিব। আজি আলুতনো আমি কেনেকৈ বন মৰা দৰৱ ব্যৱহাৰ কৰোঁ আৰু এই নতুন এটা মেচিন আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ, নহয় জানো ভাই? এই মেচিনটো বহু কৃষকে বিভিন্ন ধৰণৰ মেচিন ব্যৱহাৰ কৰে। কিছুমানে পাৱাৰ মেচিন, কিছুমান বেটাৰী চালিত আৰু লগতে কিছুমানে হেণ্ড স্প্ৰেয়াৰ। গতিকে নতুন টেকন'লজি এটা আহিছে। ইফকোৱে আমাক এই মেচিনটো দৰৱৰ কাৰণে ব্যৱহাৰ কৰিবলৈ সুবিধা কৰি দিছে। এইটো চেগতে ইফকক বহুত ধন্যবাদ আৰু বিজ্ঞানকো বহুত ধন্যবাদ, যাতে কম সময়ৰ ভিতৰতে আমি দৰৱ স্প্ৰে কৰাৰ সুবিধা কৰি দিয়াৰ বাবে। আৰু এই মেচিনেৰে আজি আমি আলুত দৰৱ মাৰিম। আলুত বিশেষকৈ আলুখিনি ৰোৱা হৈ গ'ল, প্লান্টাৰে ৰোৱা হৈছে। এতিয়া ইয়াত যিহেতু বনবাদ উঠি আহিছে আৰু সেই বনবাদ নিৰণিৰ কাৰণে, বনবাদ মাৰিবৰ কাৰণে আমি এই মেচিনটোৰে দৰৱ মৰা ব্যৱহাৰ কৰিছোঁ। গতিকে নতুন মেচিন এটা লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকক, কি ধৰণে আমি দৰৱ ব্যৱহাৰ মেচিনেৰে দৰৱ স্প্ৰে কৰোঁ। গতিকে পলম নকৰি ভাই আমি ষ্টাৰ্ট কৰোঁ ন? পলম নকৰি আমি দৰৱ মৰা ভিডিঅ'টো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। অলপ এইফালৰ পৰা অলপ দৰৱটো কম যোৱা নিচিনা লাগে, দূৰৰ পৰা কিন্তু বহুত ভালকৈ দেখে, বুজিছা নাই? বহুত ধুনীয়া হ'ল। আমি দৰৱ স্প্ৰে কৰি আছোঁ। এয়া দেখিছে নহয় টেকন'লজি, পিঠিত ল'ব নালাগে নহয়? নালাগে। আৰু পিঠিত ল'লে মানে বহুত কষ্ট হৈ যায়। আৰু এইটো মেচিন দেখিছে বৰ এটা কষ্ট নহয়। যিবিলাক শাৰী পাতি খেতি কৰা হয় তাত এই মেচিনেৰে দৰৱ মাৰিবলৈ খুব ভাল হয় আৰু কম সময়ৰ ভিতৰতে হয়। যিটো নেকি দিনটো লাগিব এই মেচিনটোৰে যদি আপোনালোকে স্প্ৰে কৰোঁ বুলি ভাবে, এনেকুৱা ধৰণৰ মেচিন ব্যৱহাৰ কৰি, তেতিয়া মানে 12 ঘণ্টাৰ কামটো প্ৰায় 3 ঘণ্টাত হৈ যায়। গতিকে বহুত সময় ৰাহি হয়, নহয় জানো? হয়। আৰু মানে কম সময়ৰ ভিতৰতে হয়, লগতে সৰু কষ্ট নাপায়। কিমান ধূলিটো হৈছে পিছফালৰ পৰা দেখাই দিয়া। এই পিছফালৰ পৰা বেছি ফকাছ কৰে। এইফালে বেছি দেখিছোঁ। যাবলৈ দিয়া। এবাৰ এইফালে হা, অলপ দেখাই দিয়া। অকল আপোনালোকেও হয়তো অসমৰ বিভিন্ন ঠাইত বা বিভিন্ন প্ৰান্তত আপোনালোকেও খেতি কৰে। আমিও যিহেতু খেতি আৰু পৰস্পৰৰ মানে আমাৰ কাম বন আৰু কৃষি কৰ্মবিলাক যদি শ্বেয়াৰ কৰোঁ, নহয় জানো ভাই? হয়। আমি ইজনে সিজনলৈ যদি আগবঢ়াই দিওঁ, তেতিয়াহে আমি কিবা এটা আগবাঢ়িবলৈ সুবিধা হ'ব ন? গতিকে আপোনালোকে জনাখিনি আমাক শিকাব আৰু আমি জনাখিনি আপোনালোকক শিকাবলৈ বা দেখাবলৈ চেষ্টা কৰিম ন? আৰু যিখিনি নাজানো আপোনালোকৰ গঠনমূলক দিহা পৰামৰ্শ দিব আৰু কি কয়? দিব লাগিব, নিশ্চয় দিব লাগিব ন? কৃষি অৰ্থনীতি দেশৰ ভৱিষ্যত বুলি কয়, নহয় জানো? কৃষি অৰ্থনীতি দেশৰ ভৱিষ্যত হ'বলৈ কৃষকক গুৰুত্ব দিব লাগিব। আৰু কেলেনো কৃষক নাথাকিলে যিমানে ডাঙৰ মানুহ নহওক লাগিলে ন, যিমানে ডাঙৰ মানুহ নহওক তেওঁলোকে খোৱাৰ সুবিধা নাপাব নহয়, খাবলৈ নাপাব। কৃষক লাগিবই। গতিকে কৃষকক চৰকাৰে যিহেতু বহুতখিনি গুৰুত্ব দিছে, তথাপিতো ক'ৰবাত যিমান হ'ব লাগে সিমান নাই হোৱাকৈ, নহয় জানো? আমি আশা কৰিছোঁ চৰকাৰে আৰু ভাল দৃষ্টিৰে চাই যাতে কৃষকক ন, টেকন'লজিবিলাক ব্যৱহাৰ কথা আছে নহয়, জয় জৱান জয় কিষাণ, জয় জৱান জয় কিষাণ, তেনেকুৱা ধৰণৰ সেই আগৰ বাক্যবোৰ কৈ গৈছে মহৎ লোকে বাণীবিলাক। সেইবিলাক আমি সৰুগত কৰি কামবিলাক কৰিবলৈ চেষ্টা কৰি যাওঁ ন? আৰু ভিডিঅ' আকাৰে আপোনালোকৰ মাজলৈ এই দৰৱ ব্যৱহাৰ কৰা মেচিনটো আপোনালোকক দেখুৱালোঁ। আৰু এইখিনিতে
আমাৰ আশে পাশে থকা ন আমাৰ আৰু আৰু এটা কথা, আলুত আচলতে বন মৰা দৰৱ কি আচলতে দৰৱটো মাৰে তাৰো আমি দেখুৱাম আৰু কিমান পৰিমাণত দিব লাগে সেইটো আপোনালোকৰ আগত দাঙি ধৰিম। আৰু এটা কথা, আলুত যিহেতু বহু মানে আলু খেতি কৰে আৰু বহু বহল ভিত্তিত কৰা কৃষকসকলে যিহেতু এনেকুৱা বন মৰা দৰৱ ব্যৱহাৰ কৰিব লাগিব ভাই, হয় নাই? হয় হয়। কোৰ বা নিৰণি কৰি সম্ভৱ নহয়, গতিকে দেখাই দিয়া আকৌ। এই বস্তুটো চেংকৰ বুলি কয়। এই বস্তুটো যদি মৰা হয় নহয় আলুৰ কোনো অনিষ্টই নহয়। আলু একো হ'বলগীয়া কথা চিন্তা কৰিব নালাগে, চব ঠিকে থাকিব আলু। অকল মাত্ৰ ইয়াত থকা ঘাঁহ বনবিলাকহে মৰি যাব। আৰু ৰোৱাৰ কেইদিনৰ ভিতৰত মাৰিব লাগিব? এই ৰোৱাৰ আপোনাৰ আলুটো গজো নগজো অৱস্থাত মাৰি দিলে মানে বেছি ভাল হয়। 20 দিনৰ ভিতৰত আৰু ন? 20 দিন নালাগে, হয়তো যদি আপুনি ছিজন মতে লগোৱা হয় 1 সপ্তাহ 10 দিনত মাৰি দিব পাৰি আৰু। গজো নগজো অৱস্থাত যদি মাৰে তেতিয়া বেছি ভাল আৰু। এই বস্তুটো কিমান পৰিমাণৰ মাৰিব লাগে আচলতে, এই 100 লিটাৰ পানীত দিলেও হয়। 100 গ্ৰাম পাকেট 100 লিটাৰ পানী ইয়াক যদি মিহলাই মাৰি দিয়া হয় তেতিয়াহ'লে বন আৰু নাথাকে আৰু। সেয়াই। বন্ধুসকল, আজিৰ এই ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম। সকলোৰে দিনটো শুভ হওক, মংগলময় হওক তাৰে কামনা কৰি আজিৰ এই মোৰ চমু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।